আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ সকলোতকৈ আগে চাব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টাটো লাহেকৈ টিপি দিয়ক। বাৰ হাগিলোঁ মানুহ হালকা হৈ গৈছোঁ কি মাৰবি আকৌ ফুলবাই লাগব। হেল্ল' জোন অঁ কি আজি লগ কৰিব নোৱাৰোঁ। আজি মই প্ৰজেক্টৰ কাম এটাত বিজি আছোঁ। কালি গুৱাহাটীত যাবা নেকি? অঁ মিলাম দে তেতিয়া। অঁ দে দে হ'ব। মোক চা বছে মাতছি ৰ মোক মাতছি ৰ। ওরা ওগল লাগছিল লাগা এ মা তিনি কো নাগে তোর বসু কানো অলপ প্রবলেম আছে ওরা ওগল লাগছিল লাগা ও আপোনাক মই এটা কথা কওঁ এজন ল'ৰাই যদি স্কুলৰ ইউনিফৰ্ম পিন্ধি যায় তেতিয়া খুজিব নেকি আপুনি ক'ত যায়? নাই নখোজো পিছে হলি অফাৰ নিবা আছে ময়ো গম পাইছোঁ কি লাগে কি কাৰণে লাগে এৰা মোৰ ৰাতিপুৱাৰ পৰা যাই আছে 70 বাৰ মান গেলি তাৰ লাগি সেইগিলা বস্তু আমাৰ তাত নাপায়। তই এখন আনাৰসমান পাইছা নেকি? এইগিলা আমাৰ ইয়াতে ভাই ফাৰ্মাচী এটা ঔষধ পায় এই আনাৰসমত যাগে যি লাগে যা বিচাৰি থাকি যা যা আগে বেয়া আৰু ভাবিলা মোৰ হাগিনি হৈছে হাগিনি খসাম বুলি খসাম এই মোতকে মাৰ বাচ্চা মই গম পাইছোঁ তোৰ হাগিনি হৈছে। মই প্ৰথমে গম পাইছোঁ তই এই 10টা টেবলেট তই খাবি। এইটো টেবলেট নাম এয়া আপোনাৰ টেবলেটটো XXL22 এইটো আমেৰিকান ব্ৰেণ্ড। আপুনি এইটো খাব। তাই 10টা একেলগে খাব লাগিব নেকি? অঁ খালি একো নহয় খাব পৰা একো চাৰি ভাগ খালি এটাহে হ'ব। আপুনি 10টাও খাব পাৰে এটাও খাব পৰা। হাগিনিটো বন্ধ হ'ব কিন্তু পাৰাটো বন্ধ নহয়। কিন্তু মই কি গাৰ্লফ্ৰেণ্ডৰ আগত পাৰি থাকিম এতিয়া? কিন্তু মই কি জানো হ'ল কেনেকুৱা হ'ল 100 টকাৰ হ'ল ইয়াত থলো কোনে কেতিয়াবা ময়া মৰি আছো মানে কি হ'ব এনেকে এইবিলাক আছো পগলা হৈছে নেকি কেজি ধৰছা মই গাৰ্লফ্ৰেণ্ডটো বহুত কষ্ট কৰি পাৰি এতিয়া মোৰ এতিয়া পাত যাই আছে মোৰ পাৰো এতিয়া তই গিৰা আছ মই তই ওচৰত বহি থাকি মই পাৰিম তোক ধৰিম। হেই কোনে কি বেলেগ পাৰো দিয়া হয় মই যাওঁ যাওঁ এই 200 টকা পাবি। এই নাংগে মোক কৈছে মোৰ গাৰ্লফ্ৰেণ্ডটো কি কষ্ট কৰি পাইছো শুন কেনেকে কৈছো বাৰু খাইছে এইখান চিঠি এৰিক জোনক দি থৈ গৈছো। ঐ খানা চানা খুৱাব লাগব দেই। এই টেনচন নল'ব মই খানা খুৱাম যা। আমি ইয়াৰ কামটো কৰি দে আছো। যৌ ৰচোন নাই নালাগে লোৱা নাজানো জান মই তোমাক বহুত ভাল পাওঁ। এইফালে চাবই যদি তুমি মোক ভাল পোৱা তেতিয়াহ'লে আশীৰ কাণত তোলে 100 বহা ইয়াৰে আছিফ কোন হয়? মোক কিয় মাৰিলে আপুনি? ৰাতিপুৱা খালো না গম পালি মই কিন্তু মালটো পঠাইছো সেইকাৰণে মই কৈছো গেলি যাব পাৰা মই 200 টকা তোক দিম একো লছ নাখা গম পাইছা গেলি যাব পাৰা যৌ গাড়ীখন মোৰ লগটোৰে সিয়াক ফোন মাৰো সিয়াকে লৈ যাওঁ আৰু বেলেগ গাড়ী বিচাৰি নাথাকো আৰু কিবা ক'ত বা চেনি খাই আছে আকৌ গাড়ী এটা থৈ হেল্ল' ক'ত চেনি খাই আছ তই নাহে কিয়া গাড়ীখন এটা থৈ গৈছা মই একটা যাব লাগছিল সোনকালতে सीना बोलिया कर छोरी रे इस देसी की फैनिया दुनिया हो रही रे देसी ना बोलिया कर छोरी रे इस देसी की फैनिया दुनिया परफ्यूम तो नहीं निकल गाड़ी अबे पादिसो না अबे तो रातिपुৱা কি খাইছো গেছ আছে পেটত নাই মম পাৰা নাই চেণ্টৰ কিবা হৈছে নেকি
নাই গোটেই গাড়ীখন গোন্ধ ওলাই গৈছে এনেকৈ পাদি পাদি মোৰ গোটেই গাড়ীখন তহঁতে গোন্ধ ওলাই দিলি বৰ বেয়া গোন্ধ ওলাইছে গাড়ীখনত গেল দে তোৰ গাৰ্লফ্ৰেণ্ডে এনেকৈ পাদিলে তোক ভাল পাব হা এদিনতে এৰিব হেল্ল' হেল্ল' অঁ ক'ত আছা তুমি নাই এনেই অলপ ওলাই আহিছোঁ কোনফালে আহিছা নাই মন্দিৰৰ ফালে অঁ মইতো সিফালে গৈ আছোঁ অঁ ক'ত আছা তুমি মই সিফালে গৈ আছোঁ আৰু কোনখিনিত বা এই বগা গাড়ীখন দেখা পাইছেনে অঁ পাইছোঁ অঁ গাড়ীখন তাতে আছোঁ মই তালৈকে আহা তুমি অঁ ঠিক আছে মই গৈ আছোঁ অলপ লেভেলৰ কথা আছে না এইখন মাৰি লওঁ এইটো আহিলে ৰ'ব হাই ইমান গোন্ধ কিহৰ এই নাই এইটো আমেৰিকাৰ পৰা আনিছোঁ চেন আহা বহা কৃষ্ণ বহু বুলি কোৱা ইছ নবহো নেকি ভাল লগা নাই ইমান বেয়া গোন্ধ আকৌ আহিছে দেখোন গোন্ধটো এই চাইপাত অনকলীয়া গোন্ধটো আহে হ'ব পাৰে এই মই জনাততো আমেৰিকাৰ পাৰফিউমৰ গোন্ধ ইমান বেয়া নহয় ইয়ে কিবা এটা কৰিছে কি ভাবি মই আছা ইয়াৰ তুমি ফালে অলপ চাই থাকিব লাগিব ইছ এই মোৰ গমে পালা নেকি না পাৰি থাকা গম পালি দেখোন আজিয়ে বাদ দিবই মোক এই মখে গমে আজি এইদিনাখনে লাইন হৈছিল বাদ দিবই দেখোন এইবোৰ তেতিয়াৰ পৰা তাৰমানে তুমিহে কৰি আছিলা এইবোৰ চি মই এনেকুৱা মানুহৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো দেই এই কি কথা কৈছা শ্বাহৰুখ খান আৰু সলমান খানেও পাতে আৰু কোন এই পাকিস্তানৰ বোমা ভাৰতত নপৰাকৈ ৰাখিব পাৰি কিন্তু পাত ৰাখিব নোৱাৰি বুজি পাইছা নাই কি পাৰাক ঠাট্টা কৰিব আহিছা হ'ব মই এইবিলাক মানুহৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো দেই বাই কি বাহিৰ মই এনেকুৱা মানুহৰ ৰিলেশ্যনত থাকিব নোৱাৰো ইমান বেয়া বেয়া গোন্ধ মই আজি পৰা তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো দেই